খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভালেই। মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 1টামান বাজিলে, অলৰেডি বাজি গ'ল আৰু কাম বন কৰি আজৰি হৈছোঁ আৰু জাষ্ট আৰু কাম আছে অলৰেডি। তাৰপিছত আজি হৈছে জন্মাষ্টমী। মোৰ ফালৰ পৰা সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু ভগৱানে যাতে সকলোকে কুশলে ৰাখে আৰু সকলোৰে মনৰ আশা পূৰ কৰে তাকে কামনা কৰিছোঁ। এতিয়া দুপৰীয়াৰ খানাও বনাবলৈ হ'ল অলৰেডি। মই দুপৰীয়াৰ খানা বনাওঁগৈ আৰু আজি ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আজি দিনটো কেনেকৈনো যায়, কি কৰোঁ আপোনালোকেও চাওক, তো ভিডিঅ'টো চাই থাকিব। এইখিনি হৈছে কেঁচা পিঠাৰ গুড়িৰ লাডু বনাম বুলি ভাবিছোঁ। চাউলখিনি অলপ সিজিছে আৰু তাৰপিছত মই মিক্সিত এইখিনি খুন্দিম। তাৰপিছত বনাই আছোঁ, আজি প্ৰথমবাৰ বনাম আৰু কেঁচা পিঠাগুড়িৰ লাডু। ফালে বুট মগু শৰাই কাৰণে তিয়াই থৈছিলোঁ, এয়া সিজিছে আৰু এয়া পায়সৰ কাৰণে জহা চাউল। আকৌ ৰাতি ৰুটিৰ লগত খাবৰ কাৰণে এয়া বুটৰ দাইলো তিয়াই থৈছোঁ। এইখিনি মই মিক্সিত মাৰি ল'লোঁ। এইখিনি নাৰিকল হয়। ইয়াৰ পিছত মই মিক্সিত মাৰিম চাউলখিনি, যোনখিনি তিয়াই ৰাখিছিলোঁ যে দিনতে, সেইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। এয়া হৈ গ'ল এতিয়া কেঁচা পিঠাগুড়ি লাডু আৰু পকা মিঠৈ বুলিও কয় ইয়াক। ইয়াৰ পাছতে মই পায়স বনাইছিলোঁ আৰু পায়সখিনি মই উলিয়াই লৈছোঁ এতিয়া। এতিয়া মই ৰেডি হৈ ল'লোঁ আৰু ভগৱানৰ ওচৰত শৰাই এখন আগবঢ়াম বুলি ভাবিছোঁ আৰু কি যোগাৰ কৰিছোঁ আৰু শৰাইখনত কি আগবঢ়াম আপোনালোকক দেখুৱাই যাম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। এতিয়া হৈ গ'ল আৰু ঘৰৰ সকলোকে মাহ প্ৰসাদ দিলোঁ, খালে, ময়ো খালোঁ। ৰাতিলৈ চাগে ৰুটি খাম। দিনতো এয়া বুট তিয়াই থৈছিলোঁ, তাৰপিছত অলপ পিছতে ৰুটি বনাব লাগিব। পনীৰো আনি থৈছে আৰু কেনেকৈ বনাওঁ, কি কৰোঁ আপোনালোকে চাই থাকক। ইয়াৰ পিছত মই তিয়াই ৰখা বুটৰ দাইলখিনি দি লৈছোঁ কুকাৰত আৰু হালধি দিছোঁ, নিমখ আৰু অকণমান মিঠাতেল দি দিছোঁ। ইয়াৰ পাছতে মই পানী দি কুকাৰৰ ঢাকনখন লগাই গেছত তুলি দিছোঁ। 3টা চিটি আহিবলৈ দিলোঁ। তাৰ পাছত মই আকৌ পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াত পনীৰখিনিত মই
ৰেড চিলি পাউডাৰ আৰু হালধি গুড়ি অকণমান আৰু নিমখ দি মেলি ফ্ৰাই কৰি ল'লোঁ। এতিয়া হৈ গৈছে ফ্ৰাই কৰা অলৰেডি। তাৰ পাছতে মই ইয়াত দি দিছোঁ ৰিফাইন তেল, আৰু ৰিফাইন তেলখিনি অকণমান গৰম হোৱাৰ পাছত মই ইয়াত দি দিছোঁ পিঁয়াজ, কাটি ৰখা পিঁয়াজখিনি মই দি অকণমান লৰাই থাকিম। অকণমান ৰঙচুৱা হোৱালৈকে মই এনেদৰে লৰাই থাকিম। এতিয়া অকণমান ৰঙচুৱা হৈছে। ইয়াৰ পিছত মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত এনেদৰে অকণমান লৰাই আছোঁ। আৰু ইয়াৰ পিছত মই অকণমান নিমখ দিছোঁ, আকৌ লৰাই আছোঁ এনেদৰে। তাৰ পাছতে মই যিখিনি আদা নহৰু পেষ্ট আছিল সেইখিনি মই দি দিছোঁ তাত। এতিয়া মই ৰেড চিলি পাউডাৰ অকণমান দিছোঁ, তাৰ পাছত চিকেন মছলা দিছোঁ, আকৌ এয়া হৈছে গৰম মছলা। এইকেইটা অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নহ'লে নিদিলেও কথা নাই বাৰু, কিন্তু গৰম মছলাটো অকণমান দি দিব, তেতিয়া খাবলৈ অলপ টেষ্টি হয়। ইয়াৰ পিছতে মই হালধি গুড়ি দি দিছোঁ। ভালদৰে এনেকৈ লৰাই আছোঁ। লৰোৱাৰ পিছত মই ঢাকনিখন লগাই দি অকণমান সিজিবলৈ দিছোঁ। বিলাহীখিনি অকণমান সিজি লওঁ, তাৰপাছত মই আকৌ লৰাই আছোঁ। এতিয়া অলৰেডি হৈ গৈছে আৰু সিজিও গৈছে বিলাহীখিনি। তাৰ পাছতে মই বইল কৰা দাইলখিনি, বুটৰ দাইলখিনি মই ইয়াত দি দিছোঁ। অকণমান লৰোৱাৰ পাছত মই আকৌ ঢাকনিখন লগাই দি অকণমান উতলিবলৈ দিছোঁ। এয়া চাওক, হৈছে অলৰেডি, ধুনীয়া কালাৰ আহি গৈছে। তাৰ পাছত মই যিখিনি ফ্ৰাই কৰি থোৱা পনীৰ আছিলে সেইখিনি মই দি দিছোঁ, আকৌ অকণমান উতলাইছোঁ। 10 মিনিট উতলোৱাৰ পাছত মোৰ হৈ গৈছে ৰেডি। এয়া চাওক, মোৰ খানা ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিল। এতিয়া আমাৰ খোৱা লোৱা হৈ গৈছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই অল।